হেল্ল' গুড মৰ্ণিং। এতিয়া ৰাতিপুৱাৰ 5টা বাজিছে আৰু মই গৈ আছোঁ মৰ্ণিং ৱাকলৈ। সাধাৰণতে ইমান জল্দি উঠা নাযায়, কিন্তু আজি উঠিবলৈ গ'ল এটা কাৰণত, আৰু বিশেষ কাৰণটো আপোনাক দেখুৱাবলৈ গৈ আছোঁ। আচলতে মৰ্ণিং ৱাক নহয়, মৰ্ণিং ৰাইডহে হ'ব, কাৰণ আজি মই মোৰ বাক স্কুটি শিকাবলৈ গৈ আছোঁ, আৰু স্কুটি শিকাৰ লগতে ৰাতিপুৱা ভাগৰ সুন্দৰ নিৰ্মল পৰিৱেশ আমি একেলগে উপভোগ কৰিম। তেন্তে ব'লক। এয়া আমি ঘৰৰ পৰা ওলাইছোঁ। এইটো আমাৰ মেইন ৰোড হয়। মানুহবোৰ মৰ্ণিং ৱাকলৈ ওলাইছেই, আমিও আহিছোঁ ওলাই। দিনৰ ভাগৰ ইমান সুন্দৰ পৰিৱেশত, সঁচাকৈ ইমান ঠাণ্ডা ঠাণ্ডা বতাহ, একদম মানে ফ্ৰেছ লাগি যায়। নদীৰ পাৰে পাৰে আহিছোঁ, এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে আহিছোঁ। কাক ষ্টপ কৰে? তোমাৰ ইমান পচন্দ লাগিছে। অ' মাই গড, এবাৰ চোৱাচোন ঘূৰি। মই বেছি শিকাব লগা হোৱাই নাই তাইক, তাই নিজেই পাৰিছেই। মই জাষ্ট ফুৰিবলৈ অহা নিচিনাই হৈছে, আৰু ভাল লাগিছে সঁচাকৈ। এয়া হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে আমি আহিছোঁ। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজেদি এয়া ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে, আৰু মই বহুত লাকি যে এনেকুৱা এটা ঠাইত মোৰ জন্ম, উত্তৰ গুৱাহাটী। এয়া এইফালে ব্ৰিজ যাবনে? এয়া হৈছে কনষ্ট্ৰাকশ্যনৰ কাম, আৰু ইয়াত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী হ'বলগীয়া দলংখনৰ কাম দ্ৰুতগতিত চলি আছে। এইবোৰ এয়া ৰাতিপুৱা ভাগৰ সুন্দৰ সুন্দৰ পৰিৱেশ, ধুনীয়া ধুনীয়া ফুলবোৰ দেখি সঁচাকৈ মনটো বহুত ভাল লাগি গৈছে। এয়া নদীৰ পাৰে পাৰে আমি আহিছোঁ, আৰু এইটো হৈছে অষ্টক্লান্ত দেৱালয়। ভালকৈ উঠোৱা নগ'ল, কাৰণ শিকাই আছোঁ ন। এনেই ফুৰিব অহা হ'লে ধুনীয়াকৈ দেখুৱাই দিলোঁ হয়, কিন্তু শিকাই থকা অৱস্থাত অলপমান প্ৰব্লেম হয় বস্তুবোৰ, তথাপিও আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া আমি আহি আছোঁ, ক'ত আহি আছোঁ? সৰঙী মুখে অষ্টক্লান্ত ঘাটত। ভাল লাগে পিকআপ কৰি পেলাই। আৰু এইখন হৈছে চন্দ্ৰকুমাৰ বৰুৱা শিশু উদ্যান, যিখনৰ বৰ্তমান চোৱা চিতাৰ অভাৱত বৰ দুখ লগা অৱস্থা হৈছে। এয়া আমি আকৌ মেইন ৰোড আহি পালোহি। দেখিবলৈ পাইছে কিছুমানে দৌৰি আছে, কিছুমানে খোজকাঢ়ি আছে, আৰু আমাৰো চলন প্ৰক্ৰিয়া চলিয়ে আছে। এইবাৰ আমি আহি পালোঁ উত্তৰ গুৱাহাটীৰ বিখ্যাত মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ। সকলোৱে জানেই এই তীৰ্থস্থানখনৰ বিষয়ে, আৰু মই বহুত লাকি যে এনেকুৱা এখন তীৰ্থস্থান থকা জেগাত মোৰ জন্ম। আপোনালোকে আহিব দেই কেতিয়াবালৈ। অকণমান সময় ৰখিছোঁ, আৰু এয়া চুইছোঁ লাজুকী বন। চুই দিয়াৰ লগে লগে লাজ পাই গ'ল। এইটো নে? এইবোৰ কৰি খুব ভাল লাগে নহয় জানো? চলাবলৈ দিছোঁ। এই দি থৈ গুচি গ'ল, চলাব পৰা হ'ল যে। খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ মই এতিয়া। এৰি থৈ গুচি গ'ল, তাৰমানে কি কৰিব, উপায় নাই আৰু।
এটা ঘৰ ডিপি ক'ত আছা তুমি পাবলৈ চাই আছে আৰু আছে নেকি ফাইনেলি আমাৰ শিকা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ ক'লৈকে গৈ আছোঁ ঘৰত যাওঁৱে চাহ খাব ইচ্ছা গৈছে এতিয়া আমি ঘৰলৈকে গৈ আছোঁ বহুত দেৰি হৈ গ'ল আৰু আমাৰ বহুত লাগিছে চাহ খাওঁ এয়া আমি আহি পালোঁ তেন্তে আশা কৰোঁ আজি মোৰ লগত ফুৰি আপোনালোকে ভালেই পালে অঁ